নমস্কাৰ বন্ধুসকল, সাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল নিউ আপডেট আৰু লগতে থকা বেল আইকনখন দবাই দিয়ক যাতে আমাৰ ভিডিঅ' পায় আপুনি প্ৰথমে চাবলৈ। আপুনি চাইছে মিড ডে প্ৰাইম। নতুন দিল্লীত অসম আন্দোলন সংগ্ৰামী মঞ্চৰ সংসদ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 প্ৰত্যাহাৰৰ দাবী তেওঁলোকে উত্থাপন কৰিছে। অসম চুক্তি সম্পূৰ্ণৰূপে ৰূপায়ণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, কুমাৰ দীপক দাসে অংশগ্ৰহণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচীত। অসম চুক্তি সম্পূৰ্ণৰূপে ৰূপায়ণৰ দাবীত আজি প্ৰতিবাদ নতুন দিল্লীত। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, কুমাৰ দীপক দাসে অংশগ্ৰহণ কৰিছে এই কাৰ্যসূচীত। অসম আন্দোলন সংগ্ৰামী মঞ্চৰ এই কাৰ্যসূচী সংসদ যাত্ৰা কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিছে।